ব্লগটো ৰাস্তাৰ পৰা ষ্টাৰ্ট কৰিছোঁ এয়া এটা ফূৰ্তি এটা দি फ्रेंड्स वेलकम बैक टू माई चैनल मुनु सुवारी कि खबर आपनालोकर आशा करूँ सबै भाले आछे मयो भाले आछो आरो आज मैं जाई आछो ब्लगटो रास्तार पर स्टार्ट करिছো एया आमार तলৰ रास्ताटो सो आज मैं जाओ कलेजत केआरबी गर्ल्स कलेज फटासिलम्बारीत आछे तो ताते माने किबा एटा हबो कि हबो आपनालोকক देखाই থাকিম ब्लगटो लास्टरলৈকে চালে গম পাব सो চাই থাকক কলেজত যাওঁ এইবোৰ কিবা কাম চলি আছে আৰু লগতে এইবোৰ মন্দিৰ চাওক কি ধুনীয়া ধুনীয়া আৰু মটৰৰ ৰিক্সাত উঠি ল'লোঁ আৰু এতিয়া যাওঁ বলক কলেজ পালোৱে আৰু লগৰ এজনী আহি আছে দেখাম আহিলে চাওঁ কিমান লাজ কৰিছে তাই আৰু এইখন হৈছে আমাৰ কলেজ আমাৰ মৰমৰ কলেজখন মই কি কৰোঁ মোৰ না চ' এইটো গিফ্ট আমি কিনিছোঁ মানে ইংলিছ ডিপাৰ্টমেণ্টৰ ছেকেণ্ড ছেমিষ্টাৰৰ ষ্টুডেণ্টছখিনিয়ে কিনিছোঁ আমি আৰু এইটো গিফ্ট আমি আমাৰ HOD মেমক দিম কিয় দিম সেইটো ভিডিঅ'টো লাষ্টলৈকে চালে গম পাব ইফালে এই মোৰ ফ্ৰেণ্ড বেলুন ফুল বিজি আৰু ইফালে মোবাইল যোৱাত বিজি আৰু এইবোৰ আমাৰ চব ইংলিছ ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট হয় এইখিনি 6th ছেমিষ্টাৰৰ আৰু আমি 2nd ছেমিষ্টাৰৰ ষ্টুডেণ্ট চাওক বেলুনবিলাক ফুলোৱা হ'ল আৰু ইফালে আমাৰ পেকেট লাঞ্চ চ' মানে হৈছে আমাৰ ইংলিছ ডিপাৰ্টমেণ্টৰ যোনটো HOD মেম বৰ্ণালী মেম তেওঁৰ আজি বাৰ্থডে হয় প্লাছ আজি মেমৰ ফেয়াৰৱেল হয় মেমৰ বিকজ মেম তাৰমানে বেলেগ এটা ইনষ্টিটিউটত যাব মেমক কিমান ফূৰ্তি লাগিছে ইমান ধুনীয়া লাগিছে মেমক
আমাৰ ইংলিছ ডিপাৰ্টমেণ্টৰে মেম হয় জোনালী মেম একদম পুতলাৰ নিচিনা লাইক এ ডল Morning to all of you. But I took one phone call that was my former head, Dr. Kamra Baba. That call I took. There were several calls, everyone called out about it. So I was prioritizing and I took the people. They are beloved. They are like girls that you always have in college. They are all safe, hearts full of love. So basically, we never as human beings change. We have our own. See, yours is the new generation, or in the Zen generation. My former friends, they are holding a Zen party for me tomorrow. I was clueless. What is a Zen? So guys, I go কলেজৰ পৰা এইমাত্ৰ ৰিক্সাৰ পৰা নামি পেলাই এতিয়া ঘৰ যাই আছোঁ বাকী ৰ'দ বাপৰে বাপ এইকেইদিন বৰষুণ আৰু এতিয়া ৰ'দ চবলো পেকেট লাঞ্চ দিছিল সেইটো তাতে খোৱা নাই আৰু মানে অলপমান খাই পেলাই ঘৰত লৈ গৈছোঁ এখন বলক কি হৈছে চুলি চাওঁ ইমান বেয়া হৈছে ধুব লাগিব জাষ্ট ঘৰ আহি পালোঁ আৰু সঁচাকৈ বহুত ভাল লাগিল আজি দিনটো বহুত বেছি ভাল লাগিল আৰু মই আপোনালোকক দেখাই যাতে কি পেকেট লাঞ্চ দিছে চ' এই এটা ফ্ৰুটি এটা দিছে আৰু কি আছে ভিতৰত এয়া ভেজ বিৰিয়ানী পোলাও যি বুলি কি নকওঁ সেয়া সঁচাকৈ বহুত বেছি টেষ্টি আজি ভিডিঅ'টো চাই কেনেকুৱা পালে একদম কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি ভাল পালে দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিতো জনাবই কেনেকুৱা লাগিল আৰু কিবা ভুল হৈছে সেইটোও ক'ব আপুনি চেষ্টা কৰিম শুধৰাবলৈ চ' টিল দেন টেক কেয়াৰ বাই